Hello everyone, আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু মই আজি গৈ আছো দেওপানী মন্দিৰলৈ আপোনালোককো লৈ যাম ভাবিছো বলক আৰু মই যেতিয়া YouTube চেনেল খুলিছিলো তেতিয়া মোৰ ফাৰ্স্ট ব্লগটো দেওপানী মন্দিৰৰ পৰা ষ্টাৰ্ট হৈছিল তো আজি আকৌ যাবলৈ ওলাইছো গ্ৰো হোৱা নাই বাৰু চেনেলটো হলেও আপোনালোকক লগত ৰাখিছো চাব আৰু এয়া আমি মন্দিৰৰ ৰাস্তা পাই গলোহি এফালেদি সোমায়ো অলপ দূৰ যাব লাগিব অলপ দূৰ যোৱাৰ পাছতহে মেইন মন্দিৰ ভাগ পামগে কেনেকৈ লয় জানো সুধিব লাগিব আমাৰ ধুনীয়াকৈ পূজা চূজা কৰা হৈ গ'ল আৰু একদম ফুট চুট দি পেলাই ধুনীয়াকৈ আৰু পৰিৱেশ চব ইমান ধুনীয়া লাগিছে মন্দিৰ ভাগ আৰু এতিয়া কৈছে ভোগ খাবলৈ আজিলৈকে কিন্তু বহুতবাৰ আহিছোঁ এবাৰো ভোগ খাই পোৱা নাই কিন্তু এবাৰ মাতিছে ভোগ খাবলৈ তো চাওঁ আৰু ইয়াতে দিছে ভোগ দিছে আমি ধুনীয়াকৈ ভোগ খাই ল'লোঁ অলপ জ্বলা আছিলে কিন্তু টেষ্টি আছিলে এইবাৰ ফাৰ্ষ্ট খাইছোঁ এনেকৈ ইয়াত ভোগ দেই আজিলৈকে খাই পোৱা নাই আৰু আমাৰ হৈ গ'ল আৰু আমি যাওঁ এতিয়া ইয়াৰ পৰা আৰু এয়া বাহিৰৰ পৰাও আহিছে মানুহ তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব